চাবা আলাপ তুমি কলৈ গৈছিলা? কলৈ গৈছিলা? মই মেডিকেললৈ গৈছিলো। কেলৈ? এনে লৈ কেনে লৈ মানে এনে লৈ খুজেতি থাকিব পৰা মেডিকেললৈ গৈছিলো। ঔষধ পাতি দিলে নে? ঔষধ পাতি দিলে মানে আজি বাক্সা বন্ধ। খুজেতি টেবুলৰ বাক্সা নে গাড়ীৰ বাক্সা নে ঘৰৰ বাক্সা? টেবুলৰ বাক্সা গাড়ীৰ বাক্সা নহয়, এই বাক্সা জিল্লা বন্ধ। বাক্সা জিল্লা মানে মোক দুজন ল'ৰা লাগছিলা। ল'ৰা মোৰ এজন লগ আছে, আনিব পাৰো। আৰু লগতে কালিলৈ লৈ আহিবাচোন। কিহৰ কাৰণে যাব লাগিব? মানে মোৰ খুজেতি থাকিব পৰা নাই। বহুত মলাম লগালো, ভাল হোৱাই নাই। বেছি খুজেতি ধৰছি। যাম দে, আহিবা হা। তোমাক লগ পালো, ভালে হ'ল। কাম আছে এটা। কি কাম? তাৰমানে লগ এটা মাতিছে, কালি ৰাতিপুৱা 9 বজাত আহিবি। মোৰো কাম আছে, অলপ কাম আছে। এতিয়া যদি যাব লাগে যাম আৰু। আহিবি হা। ঠিক আছে। কি কাম বুলি ক'লে? তাৰমানে গ'লে সুধি ল'লি হ'ল, এনেই মাতিছে আৰু। ঠিক আছে। এতিয়ালৈকে আহিয়ে পোৱা নাই। খুজেতিও বৰ বাচছি চালা, এতিয়ালৈকে আহি পোৱা নাই। বছ আহিছ? আহিলো দিয়া। খুজেতি বৰ বাচছি এয়া নেকি? তোমাৰ নাম কি? মোৰ নাম উমেশ। মোৰ খুজেতি বৰ। এতিয়া খুজে দিছোন, এই পিঠি আনত বৰ খুজেতি দিছো। খুজে দিছো, খুজেতি বাপ খুজেতি কমাকে দিব। চাল চামৰা খেদলা, চাল চামৰা খেদলা, খেদলা। কিমান দিন হ'ল বছ? বহুত দিন হ'ল, বহুত মলাম লগালো, কাম দেৱা নাই। যাৱাই নাই, যাম ৰ। যোৱাই নাই? কালি লৈ গ'লি হ'ল আৰু। হ'ব দিয়া। হ'ব বছ, আমি যাওঁ নেকি? যাওঁৱে আৰু। যাবি? যোৱাৰ আগত এই ছাগলী এতিয়া এই শিমিলি আগত দি আহচোন। যোৱাচোন যা। আহিলো। মাথা অলপ ভাপ আছে তাৰ। যাওঁচোন আচোন। সিহঁতক ছাগলীটো দিব পঠিয়ালো, এতিয়ালৈকে আহিয়ে পোৱা নাই। আহক যিটো বৰ বাচছি। বছ ছাগলীটো দিছো। ছাগলী দিছে নে? দিছো। কি? শিমেলিৰ আগত দিবে দেও নাই মই। শিমেলিৰ কাষৰ মাটিখিনি দিব দিছো। তৎক্ষণাত যা, ছাগালটো কাষাৰ কৰে যা। এতিয়ালৈকে আহি পোৱা নাই। খুজেতি বৰ বাচছি, থাকিব পৰা নাই মই। এতিয়ালৈকে আহি পোৱা নাই। বছ কান্দি আছা দেখোন। ৰঙা পৰি গৈছে তো। এনেকে থাকিলে বাচি যাব নোৱাৰা। বলা মেডিকেলত লৈ যাওঁ বলা আপোনাক। ডাক্তাৰ টাকা নিবা লাগব। বস্তু ওজাৰ তাত নিবলৈ আহিছো। ওজাৰ তাতে কি হৈছে তোমাৰ? ভূতে কিবা কামুৰি থাকে। ভূতে ক'ত? গাতে কিবা কিবা হৈছিলে খুজাই থাকে। কেতিয়া কিমান দিনৰ পৰা? এইটো ভূত নেকি এইবিলাক? 4-5 দিন হৈ গ'ল। এইবিলাক ভূত নেকি? কোনে কৈছে তোমালোকক ভূত? এইবিলাক গোটেই খৰ হৈছে দেখ, গোটেই সৰ্বশৰীৰ খৰ হৈছে দেখ। এইবিলাক খৰ গম পাইছে নাই? এইবিলাক খৰ বেমাৰ এটা, ভেঁকুৰৰ পৰা হোৱা বেমাৰ। ইয়াক ভাল কৰিব পাৰি, কিন্তু ওজাই একো কৰিব নোৱাৰে। এইবিলাক গম পাইছে নাই? কি কৰোঁ ভাবি পোৱা নাই। মই ঔষধ দি আছো তোমালোকক হা।
এই ঔষধটো 3 দিন খালে হ'ল একেবাৰে ভাল হৈ যাব মনত ৰাখি তাৰমানে তোমালোকে ওজাৰ তাতে যাব নালাগে হা মই এতিয়া তোমালোকক মেডিচিন দি আছোঁ এফালে আছোনে এফালে আহা চব ভাল হৈ যাব টেনশ্যন ল'ব নালাগে হা তুমি ফাৰ্মাচীত যাবা গৈ পেলাই ফাৰ্মাচীত ক'বা যে মোক কেণ্ডি ফ'ৰ্চ 200 টেবলেট কেণ্ডি ফ'ৰ্চ মনত থাকিব না কেণ্ডি ফ'ৰ্চ 100 পাৱাৰৰ থাকে আৰু 200 পাৱাৰৰ থাকে তুমি 200 পাৱাৰৰ কেণ্ডি ফ'ৰ্চ টেবলেট কেপচুলটো লৈ আহিবা তাৰপিছত 2 নম্বৰ কেজেট লোচন বুলি এটা লোচন আছে কেজেট লোচন সেই লোচনটো আনিবা আনি পেলাই য'ত খৰ হৈছে সেইবিলাকত লগাই দিবা তাৰপিছত যেতিয়া গা ধুবৰ সময়ত এতিয়া কেটাটন বুলি এটা চাবোন আছে কেটাটন সেই চাবোনটো আনি পেলাই গোটেই সৰ্বশৰীৰত মালিচ কৰিবা গা ধুই দিবা গা ধুই দিয়াৰ পিছত তুমি দেখা পাবা 3 দিন 4 দিনৰ ভিতৰত তুমি কমপ্লিট তোমাৰ খৰ এইবিলাক ভাল হৈ যাব এইবিলাক গোটেই ভাল হৈ যাব গোটেই ভাল হ'ব এতিয়া আমি কিমান দিনৰ পৰা তোমাৰ এইবিলাক নকপি আৰু 5-6-7 দিন মানে হ'ল 5-7 দিন ঠিক আছে তুমি এইকেইটা ঔষধ খাবা ভাল হ'বনে স্যাৰ ভাল হ'ব আৰু যদি ভাল হ'ব তেনেহ'লে মোক আকৌ লগ কৰিবা এতিয়া তেনেহ'লে ওজাৰ তাত নিনিও নালাগে তুমি ঔষধ আনিবৰ কাৰণে ফাৰ্মাচীত যোৱা ফাৰ্মাচীত পাই যাবা ভাল হৈ যাব